হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই ৰিজুমণি আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো পথাৰৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ, মানে ছাগলী পোৱালিটোৰ কাৰণে ঘাঁহ অলপ নিবলৈ আহিছোঁ, গতিকে ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব দেই। এয়া দেখিছেনে ইমান পানী হৈছে বৰষুণ দিয়া। ঘাঁহবোৰ ছিঙি লওঁ, এই তাৰ কাৰণে মানে সৰু সৰুকৈ নিবলগীয়া হয়, ছিঙি ল'বলগীয়া হয়, নহ'লে নাখায়। তাৰমানে সৰু সৰুকৈ ইয়াৰ পৰা ছিঙি নিলেহে খাব। আৰু আপোনালোককতো কৈছিলোঁৱে, মানে ছাগলী পোৱালিটোৰ যিহেতু এইকেইটা একো কাম দিয়া নাই, মানে সি খোজ কাঢ়িব নোৱাৰে ন, ঘাঁহ চাহ খাবলৈ আহিব নোৱাৰে। মাকজনী বাৰু পোৱালি ইটো পোৱালিটোৰ সৈতে মেলি দিলোঁ, কিন্তু সি খাব নোৱাৰে নহয় আহি পিনি, সেইকাৰণে তাৰ কাৰণে ছিঙিবলৈ আহিলোঁ। গোটেই গোটেই পানী হ'লেও আৰু ছিঙি নিবলগীয়া হৈছে। তাৰ কাৰণে বহুত কষ্ট তাৰো হৈছে, আমাৰো হৈছে। আৰু একদিন তাতে বতৰ বেয়া, সেই তাৰ ভাল হোৱাহেঁতেনো খাবহি পাৰিলে হ'লে। ছিঙি লৈছোঁ আৰু আজি বাৰু বতৰটো অকণ ভালেই কৰিলে, ৰ'দটো অকণ ওলাইছে। আপোনালোকৰ ফালে আজি ৰ'দ দিছে নাই বাৰু? এইফালে ঘাঁহ ছিঙিলোঁ, মানে বেছিকৈ নালাগে, সৰু পোৱালি যিহেতু বেছি ডাঙৰ নহয় নহয়। মানে কালিৰে ঘাঁহ অলপ আছিলে, তাক সেইখিনি ৰাতিপুৱা দি দিয়া হয়। এতিয়া এইখিনিতো দিনটোৰ কাৰণে লাগিব, সেইকাৰণে অলপ লৈ গৈছোঁহি আৰু। হ'লেও ইমান বেছিও নিয়া নাই, আজিৰ দিনটোৰ কাৰণেহে। আকৌ আজি থকাখিনি আকৌ কাইলৈ নাখায়, তাৰমানে সেইকাৰণে আকৌ কাইলৈ বেলেগকৈ নিবহি লাগিব। তাৰ আমাৰ ছাগলীজনী জানেনে, পথাৰত ইমান পথাৰত জেগা আছে চাওকচোন। সেইফালে কিমান জেগা আছে বাৰু, ইয়াত নচৰে নহয়, ক'ত চৰাই আপোনালোকক দেখুৱাইছোঁ দেই, চাই থাকিব। এয়া দেখিছেনে, পথাৰত ইমানবোৰ জেগা ওচৰত, কিন্তু এইবোৰত নচৰে নহয়। একদম সেই আঁতৰলৈ চাব দেই, একদম সেই তাত ৰাস্তাটো পিনে ওলাই থাকে, মানে সেইপিনে ৰাস্তাটো দেখিছে নহয়, অলপ জুম কৰি দেখাই দিছোঁ। সেইপিনে একদম ৰাস্তাৰ ওচৰত চৰি থাকিব, আৰু তাতে সেই তিনিটামান তাতে আকৌ ৰখিয়ে থাকে নহয় কুকুৰ, তাতক ধৰিবলৈ। আকৌ তাৰপৰা বাৰে বাৰে আনি থাকিবগৈ লাগে, দেখিছেনে। আৰু মই যিডোখৰেদি আহিলোঁ ন, সেইডোখৰটো আৰু মানে বোকা, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। মই যদি মানে সেইডোখৰ ভিডিঅ' কৰি আহিলোঁহেঁতেন নহয়, তাতে লুটি খাই পৰিলোঁহেঁতেন, সেইকাৰণে মানে সেইডোখৰ নেদেখালোঁ। এতিয়া ঘৰলৈ গৈ লওঁ, ঘৰলৈ গৈ আৰু কি কৰোঁ আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। ছাগলীলৈ ঘাঁহ চাহ আনি এইবোৰ কামত লাগি গৈছোঁ, দেখিছেনে। এইকেইদিন ডাৱৰীয়া বতৰ পালে, গোটেই নিগনিয়ে গাত উলিয়াই চেচ দি দিলে। ইয়াত দেখিছেনে কিমান ডবল ডবল গাঁত পুতিবলগীয়া হৈছে। মই মাটি জোৰ তোৰ পৰা আনি পুতি আছোঁ আৰু। এইফালে চাওকচোন, এইবোৰ ইমান ডবল ডবলকৈ আকৌ মানে খান্দি দিলে, মই আকৌ পুতি দিছোঁ এতিয়া। আজি ৰ'দটো অকণমান দিছে নহয়, সেইবোৰ কামতে লাগি গৈছোঁ আৰু। একদিনটো একো কাম কৰিব পৰাই নাই। মাটিৰ ঘৰ এই অৱস্থা আৰু আমাৰ। এইফালে অকণমান সাৰি মেলি লৈছোঁ আৰু তাৰপিছতে অকণ পানী অকণমান ছটিয়াই থৈ দিম। তাৰপিছতে অকণমান গোবৰেদি মুচি থৈ দিম আৰু। তেতিয়া মুচিবলৈ পিছত মোৰ অকণমান সুবিধা হ'ব, মানে নহ'লে মুচিবলৈ বৰ দিগদাৰ হয়। দুদিন মানে আগতে যদি ঠিক নকৰোঁ, তেতিয়া মুচিব নোৱাৰোঁ। পানী অকণমান ছটিয়াই দিছোঁ, অকণমান এনেকৈ পানী অকণমান দি থৈ দিম আৰু। তেতিয়া মাটিবোৰ এৰ খাই নাযায়, নহ'লে চব আঁতৰি এৰ খাই যাব। গোবৰ মাটি লৈ লৈছোঁ, এতিয়া এইকণ মুচি থৈ দিওঁ আৰু গোবৰ মাটিয়ে। মই এতিয়া মুচি লওঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ঘৰতে কি কি কৰিলোঁ অকণমান আপোনালোকক দেখুৱালোঁ। যদিহে চাই ভাল পালে লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।